নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু অসমীয়া নতুন বছৰ আৰু ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। এয়া গৰু চাটৰ বস্তু ৰেডি হৈ গৈছে, তাৰপিছত মাহ হালধি লগত আছে, এয়া কেৰেলা বেঙেনা চব থেকেৰা, তাৰপিছত দেউতাই গোটেই গাড়ী তাৰপিছত চাইকেল স্কুটি বাইক চব উলিয়াই লৈছে আৰু আমাৰ গৰুকেইজনীক ধুৱাবলৈ। তথাপিও গৈ গৈ সেই অফিচৰ ওচৰতে দেউতাই গৰু তেনেকৈ পালে, সেয়া লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু। গৰু নাই যদিও সেইখিনি যিখিনি নিয়ম আমি কৰিব লাগে কৰি আহিছোঁ, তেনেকৈ আমি সৰু সুৰাকৈ আৰু কৰিলোঁ আৰু নিয়ম এটা। সেয়া মাহ হালধি অকণমান সানি দিছে মায়ে। মাক আকৌ নাহৰ পাত বুলি ছিঙিবলৈ ক'লোঁ, তাৰপিছত মাছো আহিলে, মাছো ল'লে, জীয়া মাছ এটা। দাদাক শুভেচ্ছাও দিলোঁ বিহুৰ। আপোনালৈ বিহু শুভেচ্ছা থাকিলে। এতিয়া ঘৰলৈহে যাব চাগে, যিহেতু বিহুৰ দিনা ওলাই আহিছে, নহয় জানো? এয়া মাছ, তাৰপিছত মায়ে চিৰা, তাৰপিছত দৈ, এনেকৈ পিঠা পনা চব যোগাৰ কৰি দিছে আৰু এয়া কচু পিটিকা খাবলৈ আমি ৰেডি। ক্ৰীম দৈ যিখিনি খোৱা হয় আৰু তাৰপিছতে আৰু আগদিনাখন বনাই থোৱা ভাত খাব নাপায়, আগদিনাখনে বনাই থৈছে মায়ে। তাৰপিছতে এয়া ডিম, তাৰপিছত কচু পিটিকা, সেয়া চাটৰ চব্জিখন। সকলোকে নতুন বছৰ আৰু বহাগ বিহুৰ বহুত শুভকামনা থাকিলে সকলোলৈকে। আমি ওলাই গৈছোঁ বিহু বুলি অকণমান। টিংকুৱে সুধিছে ক'ত যাবি? বিহু বুলি বিহু বজাৰহে কৰি থাকিব লগা হৈছে, বিহু বুলি আৰু বেলেগ স্পেচিয়েল নাই। এতিয়া ভাইটি আৰু মই আহি পেলাই ইয়াত বিহু বজাৰ নাতিলেগে মানে, চাওঁ কি পাওঁ এতিয়া। তাৰপিছত আমাৰ বিশেষ আলহী আমাৰ পিলু আহি পাই গ'লহি, বাহঁতো আহিলে, বা ভিন্দু। তাৰপিছত সেয়া এই এপাক নাচিয়ে দিওঁ আৰু বুলি গোটেইকেইটাই, নহয় জানো? বিহু বুলি সৰু সুৰাকৈ এপদ দুপদকৈ আৰু বৰ বেছি ডাঙৰ গিফ্ট নহ'লেও বিহু বুলি সৰুকৈ গাড়ী চলাইছে থাকিলে ককাৰ লগত বহি। কি কৰিছা তুমি? কি কৰিছা তুমি? গাড়ী চলাইছো। বীৰ বেটা কি কৰিছা? গাড়ী চলাইছো। কৈ দিয়া কি কৰিছা? কি কৰিছা? কৈ দিয়া। গাড়ী চলাইছো। বিহু বুলি অকণ বিহু মাৰিলোঁ। লোকেল চিকেন দিব হা? কি মেৰিনেট কৰি থৈছে নে ডাইৰেক্ট এনেকৈ বনাই থৈছে? মিনিট পিঠা কি আৰু কি বনাইছে? হা? মাংস ৰেডি হোৱা নাই মানে? আৰু এয়া অলৰেডি আছে দেখোন। এইটো আমাৰ বাচ্চাৰ কাৰণে বনাই আছে। বাচ্চাৰ ন? অঁ এয়া মেৰিনেট হৈ গ'ল অলৰেডি, এতিয়া বনাবলৈহে আছে। তুমি কি কৰিবা? মাংস বনাবলৈ হুৰুম খাইছোঁ। হুৰুম নমা হুৰুমৰ জলপান বিহু বুলি, বহাগ বিহু বুলি হেৰি কণী যুঁজ খেলিব ন বৰ্তা? অঁ ঠিক আছে। কোন জিকে এতিয়া চাম। অঁ ঠিক আছে। ই দেউতা
কোন হাৰিলে কোন হাৰিলে সেইটোকে হ'ব অঁ এতিয়া পাপ দেউতাই পাম আৰু গ'ল মোৰ বৰ হাই এতিয়া দেউতাই ঠিকেই খোলা ঠিক আছে ঠিক আছে জানিবি দে খেলিছা অঁ সেইটোৱে ন নহয় এবাৰেই কৰে কোনটো গ'ল আৰু এই টিংগু দেউতা জিকি আছে আৰু এতিয়া এফালে কৈ এতিয়া টিংগু নাই কৰি দে টিংগু ঘূৰাই দে মোৰ এইটো হ'ব এতিয়া এনেকৈ থাকক তেতিয়া মাৰো দেউতা উল্টা আছে দেউতা উল্টা উল্টা হ'লে চকুলে চাই খেপটো নাই লাহেকে এইটো গেবলিং হৈছে লাহেকে নহয় অঁ কোন জিকিলে দেউতা জিকিলে ৱাও মজা চবিনা কোলা এয়া 100 এবিধ শাক ইয়াত পুৰা মিক্স আছে মানে পুৰা 100 এবিধ আৰু তাৰপিছত ঘৰলৈ গৈ চাকি এগছি জ্বলালে মায়ে কণী বিলাহী আৰু বেঙেনা মানে যিহেতু জুচত হৰা জিকা ভাতটোতো ৰেডিয়ে আছে অঁ হাতত কিবা আলু চালু দিছে নি বাৰু তাৰপিছত আলু নাইকিয়া ভাল লাগিছে এয়া চিকেনটো ন লোকেল চিকেন লোকেল চিকেন আৰু এয়া তোমাৰ স্পেচিয়েল মাটি দাইল বুলি যে কৈছিলা যে মাটি দাইলটো ভাজি ল'লোঁ ভাল লাগিছে কালাৰটো আৰু এয়া নেমু আৰু এতিয়া বৰ্তমান বনি আছে 98 মান হ'লগৈ গৈ 100 এবিধ হয় মায়ে চব মিলাই মেলি 100 এবিধ কৰি দিছে আৰু কিনো ক'ম 100 এবিধ হ'লগৈ নে 100 এবিধ হ'লগৈ এয়া আপোনালোকে চাব পৰা ভাল লাগিছে দেখি কি এয়া চাটনি ন কিহৰ চাটনি এয়া ক্ৰীম আৰু পদিনা চাটনি বঢ়িয়া কি কৈছা এই আমি এতিয়া ভাত খায়ো হ'ল বিহুৰ ভাত ফুৰিবলৈ অহা নেক্সট ভিডিঅ'ত লগ পাম নে কি কয় থেংক ইউ ফৰ ৱাচিং